নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া হৈছে ৰাতিপুৱা 6:30 আৰু ইয়া চাওক মোৰ ৰুমৰ তলত ইমান ধুনীয়া চব্জিৰ দোকান বহিছে আৰু এইবিলাক হৈছে ডাব, এইবিলাক গাখীৰ আৰু লগতে আছে ফ্ৰুইটছৰ দোকান। আৰু মই যাব লৈছোঁ ডিউটি এতিয়া, সেইকাৰণে ডিউটিৰ পৰা বাহিৰে বাহিৰে এঠাইলৈ যাম, সেইকাৰণে পুৰা ড্ৰেছ চেছ পিন্ধি আহিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো ক'ত যাওঁ মই কৈছিলোঁ যে ডিউটিৰ পৰা বাহিৰে বাহিৰে মই এঠাইলৈ যাম আৰু ইয়া আহি পালোঁ মই বাইদেউ এজনীৰ ঘৰত। আৰু মোৰ লগত একেলগে কাম কৰা বাইদেউ হয়। বাইদেউ ল'ৰাই এবাৰ চাকৰি পালে আৰু সেইকাৰণে আমাক এটা পাৰ্টি দিম বুলি মাতি আনিছিলে ঘৰত। আৰু এখেত হৈছে বাইদেউ, তেওঁৰ ল'ৰাই চাকৰি পাইছে আৰু এনেকৈ আমি সকলো চাহ তাহ খাই বহি আছিলোঁ অলপ টাইম। তাৰপিছত ভাত খাবলৈ মাতি লৈ গ'ল, চব খোৱাত ব্যস্ত। আৰু আমাৰ দেহাক চাওক, তাইৰ পৰা লগ পাই ফূৰ্তি দুইজনী। পৰি যাবা বাবা। কি নাম কোৱা তোমাৰ? কি নাম কোৱা? নামটো কৈ দিয়া আকৌ। কৈ দিয়া নামটো নোকোৱা। এডালে চেক কৰা, এডাল কি হয়? কাম চাই। সেনেকে চাই নি? আৰু কি চাবা? ভাল হৈ গ'ল দেই। আৰু এইফালে আমাৰ বাইদেউসকল পূৰা নচাত ব্যস্ত। সঁচাকৈ এটা ভাল লগা মুহূৰ্ত, এইবিলাক মুহূৰ্ত কেতিয়াও পাহৰিব নোৱাৰা, সদায় মনত থাকিব। আৰু এনেকৈ বহুত ফূৰ্তি কৰি আমি ওলাই আহিলোঁ ঘৰৰ পৰা। গুৱাহাটীৰ পৰিৱেশটো গধূলি, বাইদেউহঁতৰ ঘৰ যিহেতু পাহাৰৰ ওপৰৰ পৰা ইমান ধুনীয়া দেখিছে। আহি পালোঁ এতিয়া ঘৰ। আহি পাই ৰাতিৰ কাৰণে ভাত আৰু আমৰ আচাৰ বনাবলৈ লাগি গ'লোঁ। এইখিনি আম মই হালধি নিমখ সানি ৰ'দত দি থৈছিলোঁ আৰু এইখিনি গোটা জিৰা লৈছোঁ, জলকীয়া আৰু পাঁচফোৰণ আৰু ধনিয়া গুটি। এইখিনি মই পাউডাৰ পেকেটটো লোৱা নাই, পাউডাৰ পেকেট ল'লে খাবলৈ বেয়া লাগে। এইখিনি লৈছোঁ নিমখ আৰু হালধি। এতিয়া মছলাখিনি এটা কেৰাহীত মই এনেকৈ অকণমান টাইম ভাজি ল'ম। ভাজি এখন প্লেটত মই ঠাণ্ডা হ'বলৈ দি দিম। তাৰপিছত বনাব ল'লোঁ ভাতৰ কাৰণে আজি বনাম পনীৰ, কেপচিকাম, বিলাহী, পিঁয়াজ আৰু পনীৰ লৈ লৈছোঁ। এটা কেৰাহী লৈছোঁ, কেৰাহীটোত মই তেল অকণমান দি পনীৰখিনি এনেকৈ ভাজি লৈছোঁ ফাৰ্ষ্টতে। তাৰপিছত দিছোঁ গোটা জিৰা অকণমান আৰু আদা নহৰু এনেকৈ অকণমান থেতালি লৈ দি দিছোঁ। লগত দিছোঁ অকণমান হালধি, অকণমান লৰাই ইয়াতে দিছোঁ পিঁয়াজখিনি মই মিহি মিহিকৈ কটা নাই, ডাঙৰ ডাঙৰকৈ কাটিছোঁ। পিঁয়াজৰ পাহিবিলাক উলিয়াই লৈছোঁ আৰু ইয়াতে দিছোঁ কেপচিকামখিনি এনেকৈ এবাৰ লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে দিম সোৱাদ অনুসৰি নিমখ আৰু ঢাকোন লগাই সিজিবলৈ অলপ টাইম দি দিম। ঢাকোনখন গুচোৱাৰ পিছত এবাৰ এনেকৈ লৰাই ইয়াতে দিছোঁ বিলাহীখিনিও মই মিহি মিহিকৈ কটা নাই, ডাঙৰ ডাঙৰকৈ কাটিছোঁ। বিলাহীখিনি অকণমান সিজিবলৈ দি দিছোঁ, এবাৰ লৰাই দিছোঁ আৰু আনফালে দিওঁ ভাত পাতি। আৰু এতিয়া ইয়াতে ভাজি থোৱা পনীৰখিনি এড কৰি দিছোঁ। কেপচিকাম আৰু বিলাহীখিনি অকণমান সিজাৰ পিছত ইয়াতে দিছোঁ মেগী চচটো, টমেটো কেচাপ থাকিলে সেইটো দিব পাৰে। বিলাহী আৰু কেপচিকামটো একেবাৰে সিজাই পেলাব নালাগে, অকণমান ডাঠকৈ থাকিলে খাই ভাল লাগে। এইখিনি অকণমান টাইম মিলাই হৈ গৈছে, এইখিনি চিলি পনীৰ ৰেডি। আনফালে আকৌ আমৰ আচাৰলৈ আহিলোঁ, তেল গৰম হ'ব দিছোঁ কেৰাহীত আৰু এইখিনি মছলা মই পিচি লৈছোঁ। মছলাখিনি একেবাৰে পাউডাৰ কৰি পেলোৱা নাই। এয়া হৈছে চিলি পনীৰ। আৰু কেৰাহীত তেল গৰম হোৱাৰ পিছত ইয়াতে দিছোঁ পাঁচফোৰণখিনি ফুটিবলৈ দিছোঁ অকণমান। আৰু এইখিনি হৈছে আমখিনি মই মছলাখিনি মিলাই ল'ম ফাৰ্ষ্টতে। এইখিনি মছলা দিলোঁ আৰু লগত দিছিলোঁ অকণমান কাশ্মীৰী লাল মিৰ্চ, সেইখিনি মই ভিডিঅ'ত উঠোৱা নহ'লে। আৰু এতিয়া তেলখিনি ইয়াতে মিলাই দিছোঁ। ভালকৈ মিলাই মই এনেকৈ এদিন ৰ'দত দি দিম, বটলত নভৰোৱাকৈ। তাৰপাছতহে ভৰাম বটলত। আৰু এদিন ৰ'দত দিয়াৰ পিছত এটা চিচাৰ বটল লৈছোঁ, বটলটো ধুনীয়াকৈ ধুই মই শুকাই লৈছোঁ। চাব যাতে বটলত অকণমানো পানী নাথাকে
আৰু এইখিনি মই এনেকৈ বটলত ভৰাই দিছোঁ আৰু মাজে মাজে ৰ'দত দি থাকিলে হৈ যায়। আৰু আচাৰখিনি ওলাওঁতে সদায় মনত ৰাখিব যাতে চামুচখনত পানী নাথাকে,